নমস্কাৰ বন্ধুসকল জ্ঞান জগত চেনেললৈ মই অক্ষয়জনীনাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অলপতে বিশ্বত গ্লোবেল হাংগাৰ ইনডেক্স অৰ্থাৎ বিশ্বৰ ভোকাতুৰ পৰিসংখ্যা প্ৰকাশ কৰা হয়। এতিয়া ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো যে বিশ্বৰ সৰ্বমুঠ 116খন দেশৰ ভিতৰত ভাৰতৰ স্থান 101 নম্বৰত আছে আৰু ইয়াৰ আগতে ভাৰতৰ স্থান 94 আছিল। অৰ্থাৎ ভাৰত প্ৰায় 7টা স্থান নামি বৰ্তমানৰ 101 নম্বৰ স্থান অধিকাৰ কৰিছে। বিশ্বত যদিও 190খনতকৈও বেছি দেশ আছে তথাপিতো এই সাৰ্ভেটোত 116খন দেশকে সাঙুৰি লোৱা হয় আৰু এই সাৰ্ভেটোত সাউথ আমেৰিকা আৰু ইউৰোপৰ কিছু দেশক সাঙুৰি লোৱা নাই। কিন্তু এটা কথা যে যদি এই দেশবোৰক সাঙুৰি ল'লেহেঁতেন তেন্তে ভাৰতৰ স্থান আৰু তললৈ নামি গ'লহেঁতেন। এতিয়া এই তালিকাৰ এটা ইণ্টাৰেষ্টিং কথাটো হ'ল এইটো যে ভাৰতৰ গাতে লাগি থকা ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান, নেপাল, ম্যানমাৰ আদি দেশবোৰ কিন্তু ভাৰতকৈ বহুত ভাল ভাল পজিশ্যনত আছে। এতিয়া আমি জানি ল'ব লাগিব যে এই গ্লোবেল হাংগাৰ ইনডেক্স হয় কি বা এই তালিকাখন কোনে বনায় বা এই তালিকাখন বনাবলৈ তেওঁলোকে কি ডেটা কালেক্ট কৰে আদি সকলোবোৰ কথা আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি লওঁ যে এই গ্লোবেল হাংগাৰ ইনডেক্স হয় কি বা এই গ্লোবেল হাংগাৰ ইনডেক্স এই তালিকাখন বনায় কোনে। এতিয়া এই তালিকাখন প্ৰস্তুত কৰে মূলতঃ দুটাকৈ এজেঞ্চিয়ে। প্ৰথমটো হৈছে কনচাৰ্ণ ৱৰ্ল্ড ৱাইড যিটো নেকি এটা আইৰিছ এজেঞ্চি হয় আৰু দ্বিতীয়টো হৈছে জাৰ্মানীৰ ৱেলথহাংগাৰহিল্ফ। তেওঁলোকে মূলতঃ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ফুড এণ্ড এগ্ৰিকালচাৰেল ডেটাৰ ওপৰত বেছ কৰি এই তালিকাকেইখন প্ৰস্তুত কৰে। তেওঁলোকে সাধাৰণতে কি ডেটাৰ ওপৰত বেছ কৰি এই তালিকাকেইখন বনায় তাৰ কথা সুধিলে সাধাৰণতে আমি 4টাকৈ ইণ্ডিকেটৰ বা 4টাকৈ কাৰণ আমি উল্লেখ কৰিব লাগিব। তালিকাৰ প্ৰথমতে আহে পুষ্টিকৰ খাদ্য। আজিৰ সময়ত ভাৰততে হওক বা দক্ষিণ এছিয়া হওক বা দক্ষিণ আফ্ৰিকা হওক আদি দেশবোৰত পুষ্টিকৰ খাদ্যটো সময়মতে নোপোৱাটো এটা বহুত ডাঙৰ সমস্যাৰ ৰূপে থিয় দি আছে। আগতে আমি কিছুমান ভিডিঅ' বা কিছুমান ফটো দেখা পাইছিলোঁ আৰু সেই ফটো বা ভিডিঅ'বোৰ আছিল সাধাৰণতে চাউথ আফ্ৰিকাৰ, নাইজেৰিয়া বা সোমালিয়াৰ। তাত আমি দেখা মানুহবোৰৰ অৱস্থা ইমানেই দুখ লগা আছিল যে তেওঁলোকৰ হাৰ্ডিবোৰ একেবাৰে ওলাই গৈছিল। তেওঁলোক দেখোঁতে এনেকুৱা লাগিছিল যেন তেওঁলোক এটা জীৱন্ত জকা। আজিৰ সময়ত সেই পৰিস্থিতি বহুতখিনি উন্নতি সাধন হৈছে, কিন্তু মানুহে পেট ভৰাই বস্তুখিনি খালেই নহ'ব। সেই বস্তুত কিমানখিনি ধৰক মিনাৰেলছ হওক বা ধৰক কাৰ্বহাইড্ৰেট, ভিটামিন বা সেই খাদ্যৰ পৰা তেওঁলোকৰ বডিটোৱে কি পাইছে বৰ্তমান সময়ত সেইটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বৰ্তমান সময়ত মানুহে পেট ভৰাই বস্তুবোৰ খাবলৈ পাইছে, কিন্তু সেই খোৱা বস্তুখিনিৰ পৰা বডিটোৱে কি পাইছে সেইটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজিৰ সময়ত মানুহে পেট ভৰাই বস্তুবোৰ খাবলৈ পাইছে, কিন্তু কথাটো হ'ল এইটো যে মানুহৰ দেহটোক এদিনত যিমানখিনি কেলৰি লাগে সেই খাদ্যখিনিৰ পৰা সিমানখিনি কেলৰি দেহটোৱে পোৱা নাই, যাৰ বাবে নেকি দেহৰ গঠন ভালকৈ বৃদ্ধি নহয়েই। ধৰক আপোনাক এদিনত প্ৰায় 2000 কেলৰি লাগে আৰু আপুনি পেট ভৰাই খোৱা খাদ্যখিনিৰ পৰা দেহটোৱে মাত্ৰ 1300 কেলৰি পায় বা ধৰক 1000 কেলৰি পায়। এতিয়া আপোনাৰ দেহক ধৰক প্ৰতিদিনে প্ৰায় 700 কেলৰিমান শ্বৰ্ট হৈ আছে আৰু দৈনিক এই 700 কেলৰি শ্বৰ্ট হৈ থকাৰ বাবে দেহৰ গঠন ভালকৈ বৃদ্ধি নহয়। আৰু এইটো এটা কাৰণ আছে যি কাৰণৰ বাবে নেকি আমাৰ ভাৰত বা যিবোৰ দেশ নেকি বহুত তলত আছে এই তালিকাত এই দেশবোৰৰ মূল কাৰণ ৰূপে থিয় দিছে। তালিকাৰ দ্বিতীয় কাৰণটো আমি যদি চাবলৈ যাওঁ তেনে 5 বছৰ বা 5 বছৰ তলৰ শিশুৰ যদি বয়সৰ অনুপাতে ভালকৈ ওজন নহয়, ধৰি লওঁ যে 3 বছৰীয়া শিশুৰ এটাৰ ওজন 20 কিলো হ'ব লাগে আৰু শিশুটোৱে ভালকৈ খাদ্য নোপোৱাৰ বাবে বা বহুত দিন ভালকৈ খোৱা বোৱা নকৰাৰ বাবে শিশুটিৰ ওজন মাত্ৰ 13 কেজি হৈ আছে। যদি চাবলৈ যাওঁ তেন্তে শিশুটোৰ বয়সৰ অনুপাতে শিশুটোৰ ওজন ভালকৈ হোৱা নাই আৰু এইটো এটা কাৰণ হয় যাৰ বাবে নেকি ভাৰত এই তালিকাত বহুত তললৈ নামি গৈছে। তালিকাৰ আমি যদি তৃতীয় কাৰণটো চাওঁ তেনে আমি দেখিম যে 5 বছৰ বা তাতকৈ তলৰ শিশুৰ যদি বয়সৰ অনুপাতে শৰীৰৰ বৃদ্ধি নহয় বা তেওঁলোক যদি ভালকৈ ওখ নহয়
যদি বয়সৰ অনুপাতে শিশুটিৰ শৰীৰৰ বৃদ্ধি নহয় তেন্তে তাৰ মানে কথাটো হ'ল এইটো যে সেই শিশুটিয়ে বহুদিন ধৰি বা বহু বছৰ ধৰি সেই তেওঁক যিমানখিনি কেলৰি লাগে সেই অনুপাতে সেই কেলৰিখিনি শিশুটোৱে পোৱা নাই যাৰ মানে নেকি শৰীৰক যিমানখিনি কেলৰি প্ৰয়োজন হয় সেই কেলৰিখিনি নোপোৱাৰ বাবে শিশুটিৰ বৃদ্ধিত ই এক বাধাৰ সৃষ্টি কৰি আছে আৰু ইন্টাৰেষ্টিং কথাটো হ'ল এইটো যে এই যি বৃদ্ধি মানে ধৰক যিখিনি বয়সৰ অনুপাতে মানুহখিনি যিমান বৃদ্ধি হ'ব লাগে তাৰ এটা ডাঙৰ ইম্পেক্ট ভাৰতৰ আমাৰ সমাজত পৰিছে ৰিসেন্টলি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত কৰা এটা সাৰ্ভে মতে ভাৰতৰ মানুহখিনি দিনে চাপৰ হৈ গৈ আছে আৰু ইয়াৰ মূল কাৰণটো হ'ল যে তেওঁলোকে সময়মতে তেওঁলোকে বয়সৰ অনুপাতে যিমানখিনি কেলৰি লাগে সেই কেলৰিখিনি বহুত বছৰ ধৰি বা বহুত এক দীঘলীয়া সময়ৰ পৰা তেওঁলোকে সেই কেলৰিখিনি পোৱা নাই যাৰ মানে নেকি তেওঁলোকৰ বয়সৰ অনুপাতে যিমান ওখ পাখ হ'ব লাগে সেই অনুপাতে সেই ওখটো হোৱা নাই যদিও ভাৰতৰ এই ওখ নোহোৱাটো এটা জিনকো এটা মূল কাৰণ ধৰিব পাৰি কিন্তু ভাৰতৰ মানুহখিনি ওখটো এক অস্বাভাৱিক ৰূপত দিনে কমি আহি আছে মানে তেওঁলোক ধৰক দিনে চাপৰ হৈ আহি আছে তালিকাৰ 4 নম্বৰ কাৰণটো হ'ল যে খাদ্যৰ অভাৱত এখন দেশত এবছৰত 5 বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ কিমান মৃত্যু হৈছে অৰ্থাৎ পুষ্টিকৰ খাদ্যৰ অভাৱত এখন দেশত এবছৰত কিমান শিশুৰ মৃত্যু হৈছে তাৰ হিচাপ এই 4 নম্বৰ কাৰণটোত ধৰি লোৱা হয় এতিয়া উপৰোক্ত 4টা কাৰণৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইটো যে পুষ্টিকৰ খাদ্য সময়মতে নাপালে মানুহৰ শাৰীৰিক বৃদ্ধি কমকৈ হয় আৰু এই শাৰীৰিক বৃদ্ধি কমকৈ হোৱাৰ ফলত ই মানুহৰ মানসিকতাটো বহুত বেয়াকৈ প্ৰভাৱ পেলায় ধৰক যিজন ব্যক্তি নেকি এসময়ত গৈ এজন বিজ্ঞানী হ'ব লগা আছিল সেই ব্যক্তিজনে সময়মতে পুষ্টিকৰ খাদ্য নোপোৱাৰ বাবে তেওঁ ধৰক দিন হাজিৰাকৈ চলি থাকিব লগা হৈছে ধৰক আমাৰ যি আহিবলগীয়া প্ৰজন্ম আছে সেই প্ৰজন্ম সম্পূৰ্ণৰূপে গঢ়লোৱাৰ আগতে তেওঁলোক এই পুষ্টিকৰ খাদ্য সময়মতে নোপোৱাৰ ফলত ধ্বংস হৈ যাব আশা কৰিছো আজিৰ এই ভিডিঅ'ৰ পৰা চাগে আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে আৰু আপোনালোকেও এই বিষয়টোৰ ওপৰত কি ভাবে নিজৰ মতামত তলত মোক কমেন্ট যোগে দাঙি ধৰিব নাপাহৰিব বাকি আজিলৈ ইমানে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেন্ট আৰু প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে বা এনেকুৱা যদি ইনফৰ্মেটিভ আৰু এডুকেশ্যনেল ভিডিঅ' চাই থাকিব আপুনি ভাল পায় তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম